প্ৰিয় দৰ্শক নমস্কাৰ। আহকচোন আজি মণিৰূপা মিশ্ৰৰ মুখেৰে শুনো লকডাউনৰ ডায়েৰী। বিশ্বজুৰি কৰোনা মহামাৰীয়ে যি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তাৰ বাবে লকডাউনৰ প্ৰথম যোৱা সময়ত খুবেই ভীতিগ্ৰস্ত হৈ পৰিছিলোঁ। তথাপি ঘৰত থাকি খুবেই ভাল লাগিছিল এই কাৰণেই যে সুদীৰ্ঘ দিনৰ অন্তত সন্তান দুটিৰ লগত থাকিবলৈ সময় পাইছোঁ। মোৰ বাবে আটাইতকৈ ডাঙৰ কথাটো এইটো আছিল যে মোৰ দ্বিতীয়টি সন্তানৰ জন্মৰ 6 মাহ পিছতেই মই তাইক এৰি থৈ কৰ্মক্ষেত্ৰলৈ যাবলগীয়া হৈছিল আৰু আজি তাইৰ বয়স 14 বছৰ। এই 14 বছৰৰ অন্তত ইমান সময় যে মোৰ সন্তান দুটিৰ লগত মই পাৰ কৰিব পাৰিছোঁ, সেইবাবে মই সঁচাকৈয়ে খুব আনন্দিত হৈছিলোঁ। সেই সময়ত মই অনুভৱ কৰিছিলোঁ যে সন্তানৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে মাকৰ কায়িক উপস্থিতি খুবেই প্ৰয়োজনীয়। আৰু লকডাউনে আন এটা শিক্ষা দিলে যে কৰোনা মহামাৰীয়ে আমাক আন এটা শিক্ষা দিলে, সেইটো হৈছে কি যে আমি পৰিৱেশ আৰু পৰিস্থিতিৰ কিমান দাস। যেতিয়া মোৰ প্ৰতিবেশী খুৰা দিওক কৰোনা পজিটিভ পোৱা বুলি এম্বুলেন্সত তুলি লৈ গৈছিল, দূৰৰ পৰা তেখেতক কেৱল আমি অসহায়ভাৱে চাই ৰোৱাত বাদে একো কৰিব পৰা নাছিলোঁ। তেখেতৰ মৃত্যুটো শ্মশানলৈ কোনো যাব পৰা নাছিল। আনকি বৰবিয়া ঘৰক ফল মূল যাচিবলৈও আমি এটা সামাজিক ব্যৱধান মানিহে চলিব লগা হৈছিল। সেই সময়ত এই কৰোনা মহামাৰীয়ে বাৰে বাৰে আমাক এই কথাটোৱে উনুকিয়াইছিল যে আমি পৰিস্থিতিৰ কিমান দাস। সেই সময়ত সুদীৰ্ঘ সময়ৰ কাৰণে আমি এটা গণসংযোগ হেৰুৱাই পেলাইছিলোঁ। আমাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটো, তাত থকা ফেচবুক, হোৱাটছএপ আদি এই ভাৰ্চুৱেল পৃথিৱীখনে সেই সময়ত এটাই কথা আমাক শিকাইছিল যে আমি আচলতে গণসংযোগ হেৰুৱাই পেলোৱা নাই। এই ক্ষেত্ৰত আমাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ গুৰুত্ব সঁচাকৈ বহুত বেছি বুলি মই অনুভৱ কৰিছিলোঁ।